वंदे मातरम राजोत्स्ना पुलकितयामिनी कुसुमिता द्रुमदला शोभिनी सुहा দুর্বল এজন দুর্বল যোৱাকালি কৈছে ইয়াত দিনৰ কাৰণে হক পাই কৰিব লাগে কিন্তু তোমাক কৈছে আমাৰ ঘৰটো নিজে চুৰিবই নোৱাৰে এনেকা অৱস্থা চবে আছে লেকিন হওক আমাৰ মাজত কিন্তু বহুত এক্টিভ কিন্তু এই এক্টিভৰ পৰা মই আপোনালোকক কৈছোঁ আপোনালোকে নজনা নহয় আপোনালোকে জানে এক্টিভ মানে কি অথনি লংচিক টপিক বুজাই দিছে এক্টিভ মানে কি আমি চৰকাৰৰ পৰা লওঁ কিছু সুবিধা কিন্তু চৰকাৰৰ সুবিধা মানুহবিলাকক ক'ব লাগে আৰু আমাৰ ফাংচন মোদীয়ে আপোনালোকক চবে বুথ কমিটি প্ৰেচিডেণ্ট এক্টিভ মেম্বাৰসকলে নিজৰ নিজৰ বুথত থাকি তেওঁলোকে আপোনালোকৰ নাম আপোনালোকৰ ফোন নম্বৰ আপোনালোকৰ শ্বেয়াৰ চাবলৈ বিচাৰে শ্বেয়াৰ চাবলৈ বিচাৰে মানে প্ৰত্যক্ষ নহ'লেও অন্ততঃ ফোনেৰ মাজেৰে উঠিলে আমাৰ লংচিং টপিক পাইছে হোৱাটছআপৰ থ্ৰুদি চৰেল এপ দি যেনেকৈ মন কিবা যদি প্ৰত্যেক কমিউনিকেশ্যন যদি মন কিবা যদি আপোনালোকে চৰল এপত পঠাই দিয়ে ইয়াতকৈ আৰু মোদী ভাল পোৱা আৰু বস্তু আপোনালোকক খুব ভাল পাব চৰল এপত যদি আপোনালোকে আপলোড কৰি এতিয়া আহিবলগীয়া যিটো মানে কি কয় মন কি বাত লাষ্ট সানডে অফ দ্য মন্থ সেইটা যদি আপোনালোকে মনত ৰাখি পেলাই চৰল এপত প্ৰত্যেক গোটৰ যদি দি দিয়ে মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া মাননীয় জেপি নাড্ডা ডাঙৰীয়া ৰাষ্ট্ৰীয় প্ৰেচিডেণ্ট আৰু আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া প্ৰেচিডেণ্ট স্টেট বিজেপি আৰু চিফ মিনিষ্টাৰ আৰু আমাৰ ডিষ্ট্ৰিক্ট কমিটি যদি চৰল এপত যদি দি দিয়ে আপোনালোকক খুব ভাল পাব এইটোৱে চান্স ক'বলৈ গ'লে কোনো পলিটিকেল পাৰ্টিয়ে প্ৰাইম মিনিষ্টাৰ তেনেকুৱা সুবিধা নহয় তেনেকুৱা কথা নকয় কিন্তু আমি গুৰুত্ব দিব পৰা নাই এইবাৰ কিন্তু নাম ভৰ্তি কৰা সময়ত নাম ভৰ্তি কৰা এনৰলমেণ্ট ৰাইট সেই সময়তো আমাৰ হিলছৰ ভিতৰত ছয়টা এলএ ভিতৰত ডিব্ৰু ইজ দ্য হাইয়েষ্ট এনৰলমেণ্ট হৈছে তাতো কিন্তু ক'বলৈ গ'লে সঁচা কথা ক'বলৈ গ'লে মই এমএলএ হিচাপে ইনিচিয়েটিভ লৈ মেম্বাৰশ্বিপ কৰাব পাৰিম কিন্তু তাকে চব চৰল আপডেট এইটো মই খুলিলে নহ'ব এইটো আপুনি অকলে কৰিলে ইএম অকলে কৰিলে নহ'ব এমডিচি অকলে কৰিলে নহ'ব বুথ প্ৰেচিডেণ্ট সকলোৱে চৰল দিব লাগিব অৱশ্যে এতিয়াও সময় আছে এই মন কি বাত আপলোড কৰিবলৈ আপটো 15 তাৰিখলৈকে আছে ন 15 এপ্ৰিললৈকে দিয়া আছে য'ত হোৱা নাই যোৱাবাৰ 30 তাৰিখৰ যিটো মন কি বাত itu barang than IM ake item dalang MLA ake dalang ala dina pathana nasi nilibangke akapre than aboilo pini kaito lom pake nilrong no মানে যিটো এক্টিভ মেম্বাৰ সন্মিলনৰ ওপৰতো আমাৰ উপৰোক্ত বক্তব্য আছে আৰু উজনে কৈ গৈছে আৰু যিটা উজনেমাৰ মেনুৱেলৰ বহুত বিতংভাৱে কৈ গৈছে আৰু কবলৈ আপুনি য'ত গেপ আছে তাৰ আদৌ আমাৰ মোৰ পিছত যিটো ডক্টৰ ইএম ছাৰসকল আছে এমএলএ ছাৰসকল আছে এওঁলোকে ক'ব সেইকাৰণে যিকিনো মোৰ যিহেতু ভাল লাগিছে আজি ইমান দিনৰ মূৰত আজি আকৌ একদম অন এক্টিভ মেম্বাৰ মানে এক্টিভ মেম্বাৰ সন্মিলন আজি ইয়াত পাতি আমাৰ ধন্যবাদ জ্ঞাপন কৰিব লাগিব আমাৰ এমএলএ ছাৰৰ যিটো উদ্যোগত এনেকুৱা বেলেগ এমএলএ বেলেগ জেগাতো পতা হৈছে কিন্তু আমাৰ ডিপু এলএ এৰিয়া আমাৰ ইলেন ছাৰৰ নেতৃত্বত আজি এই সভাখন এক্টিভ মেম্বাৰ সন্মিলন আমি অনুষ্ঠিত কৰিব পাৰিছোঁ আৰু ইয়াতে আমাৰ বিভিন্ন মনৰ ভাষাবোৰ ক'ব পাৰিছোঁ মই ক'ব পাৰিম আৰু আপোনাৰ
ক'ব পাৰিব যে মই বেলেগ বিষয়ে পাৰ্টিৰ কথাটো ক'ব নাযাওঁ আপোনালোকে কিমান বছৰ কৰি আছে আৰু সেইখিনিতো আপোনালোকৰ অভিজ্ঞতাই পৰিৱৰ্তন আপোনালোকৰ এক্সপিৰিয়েঞ্চে বহুত আৰু মোতকৈ কাৰণ এনেকুৱা মান সন্মান মই যাচিছো মোৰ অন্তৰৰ পৰা যে মইতো বেছি হৈছে আজি সমগ্ৰ অসমত 126টা বিধানসভাৰ সমষ্টিত বিজেপি কাৰ্যকৰ্তা প্ৰত্যেক বিধানসভাৰ সমষ্টিত বিজেপি কাৰ্যকৰ্তা সন্মিলন পতা হৈছে আমাৰ ইয়াত ধৰক ডিফুৰ আমাৰ কাৰ্যকৰ্তা প্ৰায় 600 আছে তাৰে ভিতৰতে আমি মানে কি কয় 70% আমি খবৰ দি এতিয়া 70% মানে ইয়াত আহিছে এক্টিভ মেম্বাৰবিলাক গতিকে আজি ইয়াত ট্ৰেইনিং বুলি নহয় আমাৰ সুখে দুখে তেওঁলোকৰ অৱস্থা কেনেকুৱা বুজ ল'বলৈ আৰু আমাৰ ফালৰ পৰা কি সুবিধা দিছে চৰকাৰৰ ফালৰ পৰা অৰুণোদয়ৰ পৰা আৰম্ভ কৰি সেল্ফ হেল্প গ্ৰুপক টকা 10,000 দিয়াৰ পৰা আৰম্ভ কৰি ৰাস্তা পদূলি যে অসম চৰকাৰে আমাৰ ডিফু এলে সমষ্টিত কিমান দিয়া হৈছে 4 লাইন বা আসাম মালা ৰাস্তা যে হৈছে ডিফুৰ পৰা ধনচুৰি ৰাস্তা হৈ আছে আৰু তাৰপিছত আমাৰ ডিমাপুৰ পৰা আমাৰ বকুলীয়ালৈকে 4 লাইন যে কমপ্লিট হ'ব ধৰিছে এতিয়া অন্ততঃ 10% বাকী আছে এইবিলাক চব আলোচনা কৰা হৈছে গতিকে ৰাইজে উপকৃত হৈছে আৰু বিশেষকৈ এতিয়া ক'বলৈ গ'লে এতিয়া আমাৰ উপাচনি চলা 3 লাখকৈ দিয়া হ'ব এইটোও মানে আহিছে গৈ তাৰপিছত আকৌ আমাৰ PMGY ঘৰ বিতৰণ সেইবিলাকো মানে কি কয় দিয়া হৈছে আৰু যিবিলাক পোৱা নাই এতিয়া জিঅ' লাইন এতিয়া মানে কি কয় ছাৰ্ভে কৰি আছে সেইবিলাক ব্যৱস্থা কৰা হ'ব গতিকে উন্নয়নমূলক কামৰ ক্ষেত্ৰতো আমাৰ কাৰ্যকৰ্তাবিলাকৰ আগত আমি অৱগত কৰিছোঁ আৰু সেই এক্টিভ ৱৰ্কাৰসকলে তেওঁলোকে যেন গাঁৱত এই কথা ওলায় এইটো কাৰণ আপোনালোকৰ মিডিয়ামৰ পৰা কিমান যাব চব ঠাইতো নাযায় গতিকে আমাৰ কাৰ্যকৰ্তাসকলৰ থ্ৰুদি এইবিলাক আমি মানে কি কয় প্ৰচাৰ কৰিবলৈ জনাবলৈ এইবিলাকে আমি মানে আলোচনা কৰোঁ ধন্যবাদ Difu Club lo Difu Delhi Angkang active membership KN doan atumpen pinilada isi sonmilan pusipulo abangso kacithan kacimum abangso mai padukonlo pini daitum Difu LSC chot lapuson kali asam angkang aile 3 doan stame pini lapuson BJP along active membership KN bangku bangpie tu ben cetan cibum asai mate amai pini bang kedeng ponlo asor athasi pini da kali tum Difu long stame lasansi padu ponlo lapen bang pharut srokra srok sikepra isi bagdu kadu gawe active membership da kali tum Difu LSC angka labangke pilopuita active membership pusipulo lapene primary membership labangke tumdak Difu LA angka kadu gawe 63,000 primary membership miss call pen KN apen iCard kelong pusonel tum BJP long golo asong bong pen active member like osonabang hutum si kelong solam nilinawi tum mathenu thampo inut active member kelong dia pan bangkokep nang limen mate limen under pen ilitum abang membership primary membership payan ponang po lalo po te inut active members long kon po sipini dan ilitum non ke bangi BJP ke claim ke dam BJP organization koson si ke claim ke dam nai ma aprang pen ke kroy ditu labangso principle asa principle ateng pen ke claim ke dam ni thaklam si pini chingwa chisai padu po silalo BJP কার্যকর্তাকে তুমকে রারাফান
kaikit ame karja pichip abang fubang kiang se mithang jungjung kechematha lapuson karjokorta kali BJP long kapre ka tumhan same adimak long pek ponangji lapen ke homas mate tum society kepa develop onje fansi anutin bang putin de sacrifice pensi laso party bangke ke claim pon na karjokorta tum do anstame jiningarong piglo pinirda nitum difuele angkang homostifly active membership ke doan atum piningan sama lo cetong nulla apene ke bangiar istame BJP jitu principle objective amukha kadu ke claim kita bonje pandame kachisik pon patata lanchon